हेलो फ्रेंड्स, वेलकम टू आवर यूट्यूब चैनल जी फॉर यू टुडे। आज আমি আপোনালোকৰ ওচৰলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'ৰ টপিক হ'ল অসমীয়া সাহিত্য। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেন্ডছ, কোৱেশ্চন নম্বৰ 1, অসমীয়া সাহিত্যৰথী হিচাপে কাক জনা যায়? আনসাৰ হ'ব অপশ্যন নম্বৰ বি, লক্ষ্মীনাথ বেজবৰুৱা। কোৱেশ্চন নম্বৰ 2, বহল ব্যাকৰণৰ ৰচক কোন? আনসার হব অপশন নাম্বার এ, সত্যনাথ বরা। কোশ্চেন নাম্বার 3, দ্য রিলিজন অফ লাভ এন্ড ডিভিজন গ্রন্থখনৰ লিখক কোন? শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বার সি, লক্ষ্মীনাথ বেজবৰুৱা। কোশ্চেন নাম্বার 4, প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বার এ, চন্দ্ৰকুমাৰ আগৰৱালাক। কোশ্চেন নাম্বার 5, অসমৰ প্ৰথম সাহিত্যিক পেঞ্চনাৰ কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি, পদ্মনাথ গোহাঁইবৰুৱা। কোশ্চেন নম্বৰ 6, গুৰু ভটিমাৰ প্ৰৱৰ্তক কোন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, শংকৰদেৱ। কোশ্চেন নম্বৰ 7, অসমীয়া চুটিগল্পৰ জনক কোন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, লক্ষ্মীনাথ বেজবৰুৱা। কোশ্চেন নাম্বার 8, জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বার এ, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা। কোশ্চেন নাম্বার 9, কিউপিড আৰু চাইকি গ্ৰন্থখনৰ ৰচক কোন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বার এ, হেম বৰুৱা। কোশ্চেন নাম্বার 10, মহাপুৰুষ শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বার এ, নৱবৈষ্ণৱ ধৰ্ম। কোশ্চেন নাম্বার 11, কীৰ্তন ঘোষাৰ ৰচক কোন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বার এ, শংকৰদেৱ। কোশ্চেন নাম্বার 12, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বার এ, মোৰ জীৱন সোঁৱৰণ। কোশ্চেন নাম্বার 13, প্ৰথম অসমীয়া ছপা কিতাপখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বার সি, ধৰ্মপুস্তক। কোশ্চেন নাম্বার 14, প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বার এ, পাতালপুৰী। কোশ্চেন নাম্বার 15, প্ৰথম অসমীয়া কাল্পনিক কাব্যখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বার ডি, বনকুঁৱৰী। কোশ্চেন নাম্বার 16, মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত আৰম্ভ হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বার সি, লক্ষ্মীসিংহ। কোশ্চেন নাম্বার 17, মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত অন্ত পৰে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বার এ, কমলেশ্বৰ সিংহ। কোশ্চেন নাম্বার 18, ইটাখুলিৰ ৰণ মোগলৰ বিৰুদ্ধে কাৰ ৰাজত্বকালত হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বার সি, গদাধৰ সিংহ। কোশ্চেন নাম্বার 19, ডক্টৰ ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বার এ, এৰাবাটৰ সুৰ। কোশ্চেন নাম্বার 20, কৃপাবৰ বৰুৱা ছদ্ম নামেৰে পৰিচিত লিখকজন কোন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বার এ, লক্ষ্মীনাথ বেজবৰুৱা। কোশ্চেন নাম্বার 21, কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি দিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বার এ, জয়ৰাম দাস দৌলতৰাম। কোশ্চেন নাম্বার 22, কোনগৰাকী আহোম ৰাণীয়ে শিৱদৌল নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বার বি, অম্বিকা কুঁৱৰী। কোশ্চেন নাম্বার 23, কোনজন আমেৰিকাৰ মিছনেৰীয়ে প্ৰথমবাৰৰ বাবে অসমীয়া অভিধান এখন সংকলন কৰিছিল?
শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ মাইলছ ব্ৰনছন। কোশ্চেন নাম্বাৰ 24 মেডাম মেফি উৎসৱ কোনে পালন কৰে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি আহোমসকলে। কোশ্চেন নাম্বাৰ 25 শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি বৰদোৱাত। নাম্বাৰ 26 ধলাশদিয়া দলংখন কোনখন নৈৰ ওপৰত আছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি লোহিত নৈৰ ওপৰত। কোশ্চেন নাম্বাৰ 27 অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি অচ্যুত লহকৰ। কোশ্চেন নাম্বাৰ 28 কোনজন গায়কক অসমীয়া বিহুগীতৰ ৰজা বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি খগেন মহন্ত। কোশ্চেন নাম্বাৰ 29 কোনজন আহোম ৰজাৰ দিনত শৰাইঘাটৰ যুদ্ধৰ অন্ত পৰে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি উদয়াদিত্য সিংহ। কোশ্চেন নাম্বাৰ 30 কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদবীৰ আৰম্ভণি কৰে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ প্ৰতাপ সিংহ।